গাইজ আজি মই আহিছোঁ নাম্বৰ হাবিলে। ইয়াত গৰম পানী এটা আছে, গৰম পানী পুখুৰী আছে এটা। এতিয়া বৰ্তমান আমি আহিছিলোঁ, সোমাব নিদিয়ে মানে তলা লক কৰি থৈছে। আপোনালোকক বাহিৰে বাহিৰে দেখাওঁ হওক কেনেকুৱা কি ক'ত আছে ইয়াত। এখন মেইন গেটখন ইয়াত বৰ্তমান এতিয়া লক কৰি থৈছে, এতিয়া নুখুলিব চাগে, পাছতে খুলিব। আমি চাওঁ হওক। এইটো পুখুৰীটো মই জুম কৰি দেখাইছোঁ। এইটোৱে পুখুৰীটো, গৰম পানী পুখুৰী। ইয়াত মানে এটা পানী আছে, অনবৰতে মানে পুখুৰীটো উতলি থাকে, মানে বকাই থাকে মানে পানীটো। ইয়াত চাওক এখন নাম্বৰ, চাওঁ হওক। ইয়াত মানে বিভিন্ন প্ৰজাতিৰ আপোনাৰ চৰাই চিৰিকটি জীৱ জন্তু পায়। চাওক আপুনি, বহুত ধৰণৰ আছে ইয়াত মানে বেছিকৈ বাঘ পায়, বাঘ। নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী। এয়া আছে পৰিৱেশটো। এইফালে আপোনাৰ সোমাই যায় গৰম পানী উহটোলৈ, মানে পুখুৰীটোলৈ। এতিয়া পুখুৰীটো বৰ্তমান জুম কৰি দেখাব লাগিব আপোনালোকক। এইটো পুখুৰীটো। এতিয়া ভিতৰলৈ যাব পৰা ভাল আছিলে, লক কৰি থোৱা আছে কাৰণে যাবলৈ দিগদাৰ হ'ল। আমি চাওঁ হওক, এতিয়া বাহিৰৰ পৰাই চাওঁ হওক দৃশ্যটো। এতিয়া ৰেষ্ট হাউচ দিছে, এইটো ওপৰলৈ উঠি যাব লাগিব। এইখন এখন মানে অভয়াৰণ্য হয়, নাম্বৰ আৰু গৰম পানী দুখন মানে লগ খাইছেহি, লগ লগাই মানে এখন হৈছে। এইফালৰ ভাগটো আপোনাৰ পৰে গোলাঘাট জিলাত, এইফালৰ ভাগটো এতিয়া গোলাঘাট জিলাত পৰিব। আৰু এইফালে আছে কাৰ্বি আংলং জিলা। এইটোৱে মানে সীমা আৰু। এইফালে কাৰ্বি আংলং, এইফালে গোলাঘাট। আমি এতিয়া ওপৰৰ পৰা চাওঁ হওক ইয়াৰ দৃশ্যটো। একদম ঠাণ্ডা হৈ আছে, ইয়াত কোনো মানুহৰ সমাগম হোৱা নাই, নহয় মানে এতিয়া বন্ধৰ কাৰণে। নহ'লে ভিতৰলৈ বহুত ভাল ভাল জেগা আছে। এইটো হৈছে এছিয়াৰ ভিতৰতে একমাত্ৰ গৰম পানীও, যিটো পুখুৰীত অনবৰতে পানী উতলি থাকে, বকাই থাকে। এই পুখুৰীটো চাবলৈ বহুত ধৰণৰ আপোনাৰ দেশী বিদেশী পৰ্যটক আহে পুখুৰী চাবলৈ। ভিতৰলৈ সোমাব পৰাহেঁতেন ভাল আছিলে, কিন্তু কি কৰিব, উপায় নাই ন, বন্ধ এতিয়া। যেতিয়া খুলিব আমি তেতিয়া আহিম আকৌ ইয়ালৈ, আপোনালোকক দেখাম তেতিয়া ভিতৰলৈ গৈ পিনি কি ক'ত আছে নাই ইয়াত। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। নাই।